সুপ্ৰভাত আজিৰ দিনটো ৰাখি ফললৈ মই প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো। আজি ইংৰাজীৰ 24 ডিচেম্বৰ আৰু অসমীয়াৰ 7 পুহ দেওবাৰ। আজি শুক্লা দ্বাদশী। আজি শুভ কৰ্ম নাই। দিনৰ 6:52 পৰা 8:58 আজি অমৃত যোগ আছে, অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব। দিনৰ 11:25 পৰা 12:43 কোনো শুভ কৰ্মত হাত নিদিব, কিয়নো এই সময়ত কালবেলা যোগ আছে। আজি কাৰোবাৰ আদ্য ঋতু হলে 7 দিনীয়া প্ৰতিহিতা যোগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে পূৰ্ণ দুখ পাব। এতিয়া চাওঁ আহক আজিৰ দিনটো ৰাশি ফলসমূহ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে দিনৰ আৰম্ভণি আপুনি যোগ প্ৰাণায়াম আদিৰে আৰম্ভ কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনাৰ বাবে লাভদায়ক হ'ব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। ধনৰ আৱশ্যকতা যিকোনো সময়তে হ'ব পাৰে, সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আপুনি অতীতক এৰিব লাগিব যদিহে আজি আপুনি নিজকে চিন্তাৰ দেওনাৰ পৰা বাহিৰ কৰিব বিচাৰে। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ ঊৰ্জাৰ স্তৰ আজি অধিক থাকিব। বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধত ঠিক হ'ব পাৰে। ব্যক্তিগত বিষয়সমূহৰ নিয়ন্ত্ৰণত থাকিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যিবোৰ মানুহে পইচা ধাৰে ল'বলৈ আপোনাৰ কাষ চাপে তেখেতসকলক এৰাই চলক। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহে আপোনাৰ ওপৰত খং কৰিব পাৰে। স্বাস্থ্য ভালে ৰাখিবৰ বাবে দৌৰাটো আপোনাৰ পক্ষে লাভদায়ক হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাহিৰৰ গতিবিধি আপোনাৰ বাবে লাভান্বিত বুলি প্ৰমাণিত হ'ব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে। নিজৰ কামৰ পৰা অব্যাহতি লৈ আজি আপুনি কিছু সময় নিজৰ জীৱনসংগীৰ লগত কটাব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কিছুমান লোকে আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে, তেওঁলোকক ভ্ৰক্ষেপ নকৰিব। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। আপোনাৰ জীৱনসলগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি আপুনি বহুত শান্তি আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শান্তি ভংগ কৰিব পাৰে। মানসিক হেঁচাৰ পৰা হাত সাৰিবলৈ বাহিৰা কিতাপ পঢ়ক। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ বাবে ওচৰৰ পাজৰ লোকসমূহ বহুত প্ৰভাৱিত হ'ব। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভৰ আশা আছে। আজি ৰোমাঞ্চৰ বাবে ভাল বতৰ নহয়। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে জীৱনত এটা উদাৰ ভাৱ ৰাখিব। ভাই ভনীৰ সহায়ত অৰ্থ লাভৰ পূৰ্ণ আশংকা আছে। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে। এই ৰাশিৰ বয়সীয়া লোকসকলে আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ প্ৰতি লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচাৰ প্ৰাপ্তি হ'ব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলে যেতিয়া আপুনি কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰে তেতিয়া আপুনি বেলেগৰ ভাৱনাসমূহত গুৰুত্ব দিয়াটো উচিত। আপোনাৰ যিকোনো ভুল নিৰ্ণয়ে অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে। লগতে ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাৰ লাভজনক ফলাফল দিব পাৰে। গতিকে দিনটো ৰাশিফল আজিলৈ ইমানেই। কাইলৈ মই পুনৰ লৈ আহিম আমাৰ এই শিতান, য'ত মই আপোনালোকক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব। সকলোৰে আজিৰ দিনটো শুভ হওক। ধন্যবাদ।